তৰাজুলি সমীপৰ অভাৰব্ৰিজৰ কাষত থকা মন্দিৰ ভাগলৈ যাওঁ আহক। বহু বছৰ আগতেই মন্দিৰত বহি পেলাই নিজে ভাবিছিলোঁ এটা ইউটিউব চেনেল খোলা, ভিডিঅ' আপলোড কৰা, আৰু সম্পূৰ্ণ 5 বছৰ মূৰত বহুত দেৰিকৈ মনৰ সেই আশাটো পূৰণ হৈছে, সপোনটো পূৰণ হৈছে। আজি বৰ্তমান শাওণ মাহ চলি আছে, সেই উপলক্ষে মন্দিৰলৈ এপাক আহিছোঁ। সকলোৰে হৈ সেৱা আগবঢ়াবলৈ আহক। মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই যাওঁ। মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই অহাৰ আগতে প্ৰৱেশদ্বাৰত এভাগ তোৰণ আছে আৰু ইয়াতে গেট লগোৱা আছে। ইয়াতে ধুনীয়াকৈ মংগলধ্বনি আঁৰি থোৱা আছে। তাৰ পৰা ভিতৰলৈ সোমাই আহিলে আপোনালোকে দেখা পাব বিভিন্ন ধৰণৰ গছ-গছনি, ফুল। তাৰ ওপৰলৈ উঠি আহিলে ওপৰত এভাগ মন্দিৰ প্ৰতিষ্ঠা কৰা আছে আৰু ইয়াৰ পূজাৰী পৰামৰ্শ লৈ পেলাই বাহিৰৰ পৰিৱেশৰ এটা ভিডিঅ' কৰিলোঁ। বিভিন্ন ধৰণৰ ফুল ফুলি আছে, তাৰ মাজতে বিভিন্ন ধৰণৰ শিল্প প্ৰতিভা, বিভিন্ন ধৰণৰ চৰাই ৰখাই থোৱা আছে। এই সকলোবিলাকে এনেকুৱা লাগে যেন মনলৈ তাত বৰ্তমান এটা পবিত্ৰ শান্তিৰ বাতাবৰণ বিৰাজ কৰিছে। তালৈ অহাৰ লগে লগে মনটো শান্ত হৈ পৰিল আৰু মনতে ভাবিলোঁ ইয়াত আহিলে এটা শান্তি পোৱা যায়, আৰু সেয়েহে এই ভিডিঅ'লৈ আপোনালোকলৈ আগবঢ়ালোঁ। চাওকচোন কিমান ধুনীয়াকৈ মন্দিৰভাগ প্ৰতিষ্ঠিত কৰা হৈছে। এটা শান্তিৰ পৰিৱেশ আছে, বিভিন্ন ধৰণৰ ফুল, বিভিন্ন ধৰণৰ ফল, সকলোৱে যেন ভকতসকলক হাত বাউলি মাতিছে। ইয়াতে বৃষভক প্ৰতিষ্ঠা কৰা হৈছে আৰু ইয়াতে এই বৃষভক প্ৰতিষ্ঠা কৰা হৈছে, লিংগ প্ৰতিষ্ঠা কৰা হৈছে বাহিৰ ভাগত, আৰু ঠিক তেনেধৰণে ওপৰ ভাগলৈও বৃষভক প্ৰতিষ্ঠা কৰা হৈছে। দুভাগ মন্দিৰ আছে, এইভাগ হ'ল বাহিৰত থকা ভাগ। ইয়াতে সেৱা জনালোঁ আৰু সকলোৰে হৈ পেলাই সেৱা আগবঢ়াই পেলাই বাহিৰৰ পৰিৱেশ আপোনালোকক দেখাওঁ বুলি বাহিৰৰ ফালে অকণমান নিজে আগবাঢ়িলোঁ। গৈ পেলাই দেখিলোঁ বিভিন্ন ধৰণৰ গছ-গছনি, বিভিন্ন ফুল। ইয়াৰ কৰ্মকৰ্তাসকলে ধুনীয়াকৈ মন্দিৰভাগ সুসজ্জিত কৰি তুলিছে, চালে চকুৰোৱা হৈ পৰিছে। এইবিলাক দেখিলে এনেকুৱা লাগে যেন সঁচা-সঁচি পক্ষী। আচলতে ইয়াত শিল্পীসকলে তেওঁলোকৰ ঘাম বিয়পাই এইখিনি নিখুঁতভাৱে প্ৰতিষ্ঠা কৰিছে। এটা সুন্দৰ পৰিৱেশ। ভকতসকল আহি পেলাই ইয়াত বিভিন্নজনে তেওঁলোকৰ সেৱা আগবঢ়ায়। কিন্তু আজি যিহেতু এটা সুন্দৰ পৰিৱেশ আছিলে আৰু সেই পৰিৱেশত ভকতৰ সংখ্যা কম আছিলে, সেই আপাশতে এটা শান্ত মনেৰে ভিডিঅ'টো দৃশ্যসমূহ গ্ৰহণ কৰিলোঁ। গ্ৰহণ কৰি পেলাই আপোনালোকলৈ আগবঢ়ালোঁ। ইয়াত যাবৰ সময়ত সেই ভিডিঅ' লগত ৰাখি বিভিন্ন মনোভাৱ, বিভিন্ন আশা মনত লৈ পেলাই ঘৰলৈ বুলি ৰাওনা হৈছিলোঁ। সকলো আহিলে, ইয়ালৈ আহিলে যেন মনৰ বাঞ্ছা পূৰণ হয়, সেই ভাৱ মনত লৈ পেলাই শেষত পুনৰবাৰ বাবালৈ সেৱা নিবেদি পেলাই ঘৰমুৱা হৈছিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, ফ'ল' আৰু ছাবস্ক্ৰাইব